खुलुमबाय बड'लेण्ड निउस 24 नोंथांमोनखौ बरायबाय। आक्रासुआ कच राजबंसि हारिखौ एसटि मर्यादा होनांगौ होननानै फिन दाबि दैखांना सोमावसारदों। नो एसटि नो रेस्ट एसटि इज आवर लिगेल डिमान्ड स्ल'गान होनानै आखायाव बेनार आरो प्लेकार्ड लानानै आक्रासुआ गसाइगाव महकुमा मावख'नि साखाथियावनो थानाय फोथाराव 3 रिंगा सम होस्रिखावनाय हाबाफारि लायो। আমি 3 ঘণ্টিয়া কাৰ্যসূচী লৈছোঁ অৱস্থান ধৰ্মঘট আৰু এই কাৰ্যসূচীৰ আমাৰ 11টাৰ পৰা আৰম্ভ কৰি 2টালৈকে চলিব আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ এইটোৱে আহ্বান জনাম যে আপোনালোকে কোৱা মতে আপোনালোকে যিহেতুকে আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতুকে সবাই কয় যে কোচ ৰাজবংশীসকলৰ 90% এষ্টিকৰণৰ কাম হৈ গৈছে, কিন্তু দেখা গ'ল 90% দূৰেৰে কথা কেতিয়াবা যোৱা এই বছৰৰ প্ৰথম তাৰিখে জানুৱাৰীৰ প্ৰথম তাৰিখে কৈছে বোলে যদি আপোনালোকক এষ্টিকৰণ দিয়া হয় তেতিয়াহ'লে বেলেগ জাতিয়ে নাইবা বিভিন্ন অন্য এষ্টিকৰণ মানুহবিলাকে আন্দোলন কৰিব। কিন্তু কথাটো এইটো নহয়, যদি প্ৰকৃততে যদি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা কথাই কয় তেতিয়াহ'লে আমাৰ যিহেতু 90% কথা কয়, আমি পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাসুৱে এইটোৱে আহ্বান জনাম যে যদি 90% হৈ গৈছে তেতিয়াহ'লে 100% কমপ্লিট কৰি আমাৰ ৰাজবংশী জনজাতিকৰণ প্ৰদান কৰি আমাক পৰম উপকাৰ কৰে যেন। আমি আক্ৰাসুৱে 3 ঘণ্টিয়া অৱস্থান ধৰ্মঘট আজি প্ৰত্যেকখন জিলাতে পালন কৰিছোঁ। এইকাৰণে পালন কৰিছোঁ কাৰণ আমাৰ বিজেপিৰ ওপৰত যিখিনি আমাৰ বিশ্বাস আছিল সেই বিশ্বাসখিনি নোহোৱা হৈ গৈছে। কাৰণ বিগত কালচত আমি দেখা পাইছোঁ কংগ্ৰেছৰ দৰে, ঠিক কংগ্ৰেছে যেনেকৈ আমাক কোচ ৰাজবংশীসকলে 15 বছৰ ঠকালে, ঠিক তেনেদৰে আমাৰ বিজেপি চৰকাৰখনৰ প্ৰথম এটা কাৰ্যকালত আমাক আশা দি গ'ল। দ্বিতীয় কাৰ্যকালত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক চিফ মিনিষ্টাৰ হোৱাৰ আগতে ইলেকশ্যনৰ আগমুহূৰ্তত আমাক আশ্বাস দিছিল যে বিজেপি অসমত যদি বিজেপি চৰকাৰখন আহে আমি 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিম। কিন্তু আমি দেখা পালোঁ 6 মাহ পিছত 1 বছৰে উকলি গ'ল। কিন্তু বিজেপি যে মিথ্যাচাৰ এইটো এটা প্ৰমাণিত হৈছে। আৰু যিহেতু মহামাৰী আমাৰ কোভিড কালৰ কাৰণে আমি 3 বছৰত আমি বিশেষ আমি কাৰ্যসূচী লোৱা নাই। কিন্তু এইবাৰ আমি বিজেপিৰ ওপৰত বিশ্বাস জোৱাৰ পিছত আক্ৰাসুৱে আমি এটা সিদ্ধান্ত লৈছোঁ, যিকোনো বিনিময়ত কোচ ৰাজবংশী আমি নিজে তেজ ত্যাগ কৰি হ'লেও আমি যিকোনো কোচ ৰাজবংশীসকলৰ যি আমাৰ জনজাতিকৰণৰ দাবী, যি আমাৰ komatapur দাবী, এই দাবীক লৈ আমি বৃহৎ আকাৰে আমি আন্দোলন কাৰ্যসূচী চলাই যাম। আজিৰ কাৰণে আমাৰ 3 ঘণ্টিয়া কাৰ্যসূচী লোৱা হৈছে আৰু নেক্সটত আমাৰ জুলাই মাহৰ প্ৰথমতে আমি দিল্লীত 3 ঘণ্টিয়া আমি কিবা কাৰ্যসূচী লৈছোঁ। হয়, মেম'ৰেণ্ডাম দিম। আমি প্ৰত্যেকখন জিলা আৰু আমি গোসাইগাঁও চাব ডিভিজনত আমাৰ চিভিলৰ থ্ৰুতে আমাৰ এছ ডি অ' বাইদেউৰ থ্ৰুতে আমি আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰক আমি মেম'ৰেণ্ডামখন দিম। হয়, আজি যদি কিবা কাৰণত যদি আমাৰ এই আন্দোলন কাৰ্যসূচীৰ ফলত যদি কোনো ধৰণৰ চৰকাৰে আমাক গুৰুত্ব নিদিয়ে, নিশ্চয় আজি দেখা পাইছে আপোনালোকে আমাৰ কিছুমান প্ৰাক্তন আক্ৰাসু কৰ্মীয়ে আজি নিজে আক্ৰাসু বাদ দি জংঘললৈ যাবলৈ ধৰিছে। আপোনালোকে নিজে গম পায়। আজি আমাৰো তেনেকুৱা বহুত ল'ৰা আছে বা আমাৰো ধৈৰ্যৰ এটা সীমা পাৰ হৈ গৈছে। যদি আমাৰ কিছুমান ল'ৰাই আজি বন্দুক হাতত ল'বলৈ বাধ্য হৈছে, যদি বন্দুক হাতত লৈ আমাৰ কোচ ৰাজবংশী উঠি অহা ল'ৰাবিলাকে ইয়াৰ কাৰণে জগৰীয়া আমাৰ চৰকাৰে হ'ব। আৰু নিশ্চয় আমাৰ যিহেতু কোচ ৰাজবংশী জনগোষ্ঠী আজি বৃহৎ, আজি আমাৰ আক্ৰাসু 1990 চনৰ পৰা আমি আন্দোলন কৰি আছোঁ। কৰি আজি আমাৰ এটা 25 বছৰ পাৰ হ'ল। আমাৰ এটা ধৈৰ্যৰ সীমা থাকে, ধৈৰ্যৰ সীমাটো আমাৰ পাৰ হৈ গৈছে। গতিকে আমি যিকোনো বিনিময়ত আক্ৰাসুৱে আমি ধাৰাবাহিকভাৱে आन्दोलन চলাই যাম। सोरखारा आक्रासुनि दाबि दैखांनायखौ थाबैनो मावफुंनांगौ होननानै गसाइगाव महकुमा बेंगिरिनि जोहै गाहाय मन्थ्रि आरो आसामनि गिबि मन्थ्रिनिसिम गोसोखां बिलाइ दैथायहरदों। नोंथांमोना नायगासिनो दंमोन बड'लेण्ड निउस 24। गोजोन्थों।